আজি আসলতে মোৰ এটা জোন লেভেল ট্ৰেইনিং আছিলে যাৰ কাৰণে মই ৰেডি হৈ আছিলোঁ আৰু ভাবিলোঁ আপোনালোকক অকণমান তাৰে দেখুৱাওঁ 9টা বজাৰ পৰা যিহেতু 6টা বজালৈকে ট্ৰেইনিংটো হৈছিলে 6টা নহয় 5:30লৈকে গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় মাজে মাজে যিকণ সময়ত আমাৰ এক্টিভিটি কৰাইছিলে বা খোৱা বোৱা ব্ৰেকৰ সময়খিনি সেইখিনিকে অলপ ৰেকৰ্ড কৰিলোঁ আসলতে বহুত দিন এনেকুৱা ভিডিঅ' মই দিয়া হোৱা নাই সেইকাৰণে ভাবিলোঁ আজি যিহেতু মই DIY বা আৰ্ট ৰিলেটেড একো ভিডিঅ' বনাবলৈ সময় নাপাওঁ সেইকাৰণে এনেকুৱা এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাওঁ আৰু আৰ্ট ৰিলেটেড ভিডিঅ' নবনাওঁ বুলি ক'লোহে হয় কিন্তু তাৰ মাজতে আৰ্ট কৰিবলগীয়া হ'ল আসলতে ইয়াত দেখুৱাব পৰা নগ'লে তাৰ মাজতে নাটক এখনো কৰিলোঁ আসলতে এক্টিভিটি আছিলে সেইটো আজিৰ দিনটো খুব ভালদৰে গ'ল আপোনালোকে ভিডিঅ'টো চাই অলপ ধৰিব পাৰিছেই হয়তো ইয়াৰ পিছতে মই মোৰ কাৰণে কেইবামান ফুল কিনিলোঁ ফুল মই খুব ভাল পাওঁ তাৰ পিছতে মই ঘৰলৈ উভতি আহিলোঁ আৰু আজিলৈ আহিছোঁ